সাংস্কৃতিক অনুষ্ঠান আপুনি বিনামূলীয়া নহয় বিহু কালচাৰ প্ৰগ্ৰেম সকলোতে আপুনি এতিয়া টেক্স ভৰিব লাগিব সাংস্কৃতিক অনুষ্ঠান পাতিলে আপুনি 300 টকা টেক্স দিব লাগিব পলিটিক্যাল ৰেলী পলিটিক্যাল প্ৰগ্ৰেম মিটিং ৰেলী আপুনি টেক্স ভৰিব লাগিব এতিয়াৰ পৰা ৰাজনৈতিক অনুষ্ঠানৰ ৰেলী কৰিলে দিব লাগিব 2000 টকা কিন্তু সকলোকে ডাঙৰ কথা সকলো ধৰণৰ খেলৰ বাবদ আপুনি টেক্স দিব লাগিব 2000 টকা খেলৰ অনুষ্ঠানৰ বাবে 2000 টকা দৌৰ প্ৰতিযোগিতা মাৰাথন প্ৰতিযোগিতা সাইকেল ৰেলী সকলো ধৰণৰ অল টাইপস অফ স্পৰ্টস 2000 টকা টেক্স এৱেৰনেছ প্ৰগ্ৰেম এৱেৰনেছ ৰেলী ষ্ট্ৰীট প্লে বাতৰাनि बिफोर बर' हारिनि फिल्म इन्डास्ट्रिया मा जाबावगोन ओरैनो बर' हारिनि फिल्म इन्डास्ट्रिफ्रा थोजासे रां रुफा गैया माखासे ड्रोनजों भिडिअ खालामनायफ्रा मा जाबावगोन आरो लोगोसे आबसुखौ लानानै बर' हारिनि गेजेराव साइकेल रेली जिखुनु जाया माखासे मिटिं दावथिं प्रग्रामफ्रा बर' हारिनि गेजेराव बांसिनै जायो आरो बर' हारिनि गेजेरावनो फुटबल बादायलायनाय जिखुनु जाया खेल माखासे कम्पिटिशना बांसिनै जायो बर' हारिखौ नोजोर होनानै ना बिटिसि बिटिआरनि माखासे प्रग्रामफोरखौ लानानैसो आसाम सरकारा बेबायदि माखासे डिसिजनखौ लाबाय नामा अब्लाथ' बिटिसि बिटिआरनि दैदेनगिरिफ्रा अब्लाथ' साइकेल रेली बाइक रेली जिखुनु जाया रेली मिटिं दावथिंनि थाखाय जुदि फैसा होनांगौबा मा जाबावगोन मोनफ्रोमबो प्रग्रामाव जुदि फैसाखौनो टेक्स होनो गोनां जायोबा आरो मा जाबावगोन সাংস্কৃতিক অনুষ্ঠান পাতিলে আপুনি পইচা দিব লাগিব বিহু অনুষ্ঠান পাতিলে পইচা দিব লাগিব প্ৰথমে টেক্স তাৰ পিছত বিহু চেস प्रमोद बर'खौ लामा होथेसिगोन ना हाग्रामाखौ लामा होथेसिगोन बर' हारिनि मोननै पार्टिया बाइक रेली गारि रेली मोनफ्रोमबो रेली आसाम सरकारनि मोनसे नोजोर बिटिसि बिटिआरनि माखासे रेलीफोरखौ नायनानैसो आसाम सरकारा डिसिजन लाबाय नामा भिडिअखौ एसे नायलांदो সাংস্কৃতিক অনুষ্ঠান পাতিব খুজিলে আপুনি টেক্স দিব লাগিব ৰাজনৈতিক সভা মোৰ হাতত এখন দীঘলীয়া লিষ্ট আছে ৰাজনৈতিক সভা পাতিব খুজিছে আপুনি টেক্স দিব লাগিব ৰেলী পাতিছে টেক্স দিব লাগিব গাঁৱত খেল পাতিব খুজিছে আপুনি টেক্স দিব লাগিব रायजो राजाफोर सांग्रां जा आसाम सरकारा रायजो राजाफोरनि प्रग्रामखौ मोनफ्रोमबो प्रग्रामखौ टेक्स होनायनि उनावसो प्रग्रामखौ लानो हागोन दिनै एसे गाबोन एसे बेबायदि डिसिजनखौ लाबायबा बे एजेन्डाखौ लाबायबा आरो लासै लासै फिसा फिसौखौबो रायजो राजाफोरनि प्रग्रामखौ सरकारनो टेक्स होनायनि उनावसो रायजो हुआ माखासे मिटिं दावथिंफोरखौ बा रायजो हुआ माखासे प्रग्रामफोरखौ लानो हासिगोन ভেৰিফিকেশ্যন আপুনি যদি পিজি আছে পেইং গেষ্ট তাৰ ভেৰিফিকেশ্যনত আপুনি 300 টকা দিব লাগিব এনঅচি ফৰ কালচাৰেল ইভেন্ট কালচাৰেল প্ৰচেছন কালচাৰেল প্ৰগ্ৰেম বিহু পাতিলে 300 টকা আপুনি দিব লাগিব মিটিং কনফাৰেন্স এইবিলাক যদি আপুনি পাতে এতিয়াৰ পৰা আৰক্ষীক 300 টকা দিব লাগিব তাৰ পিছত আপুনি এনঅচি পাব বিহু পাতিলেও আপুনি 300 টকা দিব লাগিব এনঅচি ফৰ পলিটিক্যাল ইভেন্ট ৰাজনৈতিক যদি কিবা অনুষ্ঠান আয়োজন কৰিছে যেনে পলিটিক্যাল ৰেলী পলিটিক্যাল প্ৰগ্ৰেম মিটিং কনফাৰেন্স 2000 টকা এতিয়াৰ পৰা দিব লাগিব আপুনি ইচ্ছা কৰিলে পাতিব নোৱাৰিব এনঅচি ফৰ স্পৰ্টছ ইভেন্ট খেলৰ যদি কিবা অনুষ্ঠান পাতিছে আপুনি 2000 টকা দিব লাগিব খেলৰ অনুষ্ঠান তাৰ ভিতৰত কি দৌৰ প্ৰতিযোগিতা যদি পাতিছে 2000 টকা দিব লাগিব মাৰাথন যদি আয়োজন কৰিছে 2000 টকা দিব লাগিব বাইক ৰেলী যদি আয়োজন কৰিছে কাৰ ৰেলী সাইকেল ৰেলী অল টাইপস অফ স্পৰ্টস সকলো ধৰণৰ ক্ৰীড়া অনুষ্ঠান যদি আপুনি আয়োজন কৰিছে এতিয়াৰ পৰা আপুনি 2000 টকা আৰক্ষীক দিব লাগিব তেতিয়াহে আৰক্ষীয়ে পাৰমিশন বা যি এনঅচি লাগে সেয়া আপোনাক অনুমোদন দিব গতিকে পইচা ভৰিবলৈ সাজু হৈ থাকক এটা নতুন প্ৰকাৰৰ টেক্স আহি আছে অসমত তাৰ বাবে এটা বিশেষ পোৰ্টেল মুকলি কৰি দিয়া হৈছে আপুনি এনঅচি ফৰ সোশ্যাল সামাজিক সজাগতা সভা সোশ্যাল এৱেৰনেছ ইভেন্টস এৱেৰনেছ প্ৰগ্ৰেম এৱেৰনেছ ৰেলী ষ্ট্ৰীট প্লে বাতৰ নাট অনুষ্ঠান আয়োজন কৰিলে 500 টকা দিব লাগিব আপুনি এতিয়াৰ পৰা বাতৰ নাটটো আপুনি এতিয়াৰ পৰা আয়োজন কৰিব নোৱাৰিব বিনা পইচাত অসমত বাতৰ নাট আপুনি পাব্লিক এৱেৰনেছ ধৰক প্ৰদূষণ কৰিব নালাগে এনে ভাল শিক্ষা দিব যদি আপুনি প্ৰগ্ৰেম আয়োজন কৰে তাত আপুনি 500 টকা এতিয়াৰ পৰা ভৰিব লাগিব কমাৰ্চিয়েল এনঅচি ফৰ এণ্টাৰটেইনমেণ্ট আৰু কমাৰ্চিয়েল ইভেন্টছ যেনে থিয়েটাৰ শ্ব' অৱশ্যে মোবাইল থিয়েটাৰ পাতিলে আপুনি কোনো পইচা দিব নালাগে থিয়েটাৰ শ্ব' কি নিউ ইয়েৰ ইভ ইভেন্ট এক্সিবিশ্যন ট্ৰেড ফেয়াৰ মেলা ফুড ফেষ্টিভেল এক্সপো 5000 টকা আপুনি এতিয়াৰ পৰা দিব লাগিব অসমত এইসমূহ অনুষ্ঠানৰ আয়োজন কৰিলে ড্ৰোন আপোনাৰ ঘৰত যদি ড্ৰোন আছে ড্ৰোন যদি আপুনি আকাশত উৰুৱাই কিবা ভিডিঅ' ফুটেজ সংগ্ৰহ কৰে তাৰ বাবে যি প্ৰয়োজনীয় পাৰমিশন ল'ব লাগে তাৰ পাৰমিশন ল'ব লাগিব নহ'লে আপুনি ড্ৰোন উৰুৱাব নোৱাৰে
তাৰ বাবে ৩০০০ টকা আপুনি দিব লাগিব ড্ৰোনখন উৰুৱাবলৈ আপুনি যদি গুৱাহাটী এৰিয়াৰ ভিতৰত জিএমডি এৰিয়াৰ ভিতৰত যদি কিবা কমাৰ্চিয়েল কনষ্ট্ৰাকশ্যন কৰিব খুজিছে ৫০,০০০ জিএমডি এৰিয়াৰ বাহিৰত আপুনি কৰিলে ২৫,০০০ টকা দিব লাগিব পেট্ৰল পাম্প আৰু গেছ এজেঞ্চিৰ যি ক্লিয়াৰেন্স আৰু লাইচেঞ্চ থাকে তাৰ বাবে আপুনি ১০,০০০ টকা দিব লাগিব ইয়াৰ উপৰি আহিছোঁ টেম্পৰী চেল অফ ফায়াৰ ক্ৰেকাৰ্ছ ২,০০০ টকা টেম্পৰী বাৰ লাইচেঞ্চৰ কাৰণে ৫,০০০ টকা এইকেইটা ঠিক আছে কিন্তু ক'ত ফ্ৰী আপুনি এতিয়া आसाम सरकारानो लाबायबा आरो बिटिसि बिटिआरआव गामोन समफोरनिफ्राय बे आसाम सरकारनि डिसिसना बिटिसि बिटिआरनि खाथियाव दैथायहरगासिनो এই যেটো মাসুল এই মাসুলৰ পৰা অসম চৰকাৰে কিমান টকা পাব এই যেটো মাসুলৰ টকা গোটেই মিলাই যদি বছৰটোত পায় 4 কোটি 5 কোটি টকা হোৱেৰেজ আমাৰ চৰকাৰে অকল সাংস্কৃতিক অনুষ্ঠানবিলাকক আগবঢ়াবৰ কাৰণে এই বছৰ প্ৰায় 50 কোটি টকা খৰচ কৰিছো আজি অসমৰ প্ৰতিখন বিহুলৈকে 1.5 লাখ টকা প্ৰতিখন ৰাখলৈকে 25,000 টকা ইয়াত আমাৰ প্ৰায় 50 কোটি টকাতকৈ ওপৰত গৈছে আৰু গোটেই বছৰটোত যদি এই মাসুল আহে 4 কোটি 3 কোটি 5 কোটি টকা মানে ইয়াক লৈ যি ধৰণৰ এটা হৈছৈ লগাই দিলে আপোনালোকে জানে ইয়াৰ পৰা 200-300 টকা কৰবাত মাসুল যি লগাইছে এই মাসুল বিলাকক লৈ ইমান হৈছৈ কৰিব লগা কোনো কথা নাই खोनाबाय रायजो राजाफोर बिजेपि सरकारा ट्राइबेलनि थाखाय बर' हारिनि थाखाय मोजां खामानि मावनो थाखाय लामा लादों नाथाय आसाम सरकारा मोनसे डिसिसन लाबाय मोनफ्रोमबो रायजो हुवानि खामानिफ्राव टेक्स जों गोदोसो खोनादोंमोन राजाया जेरैबायदि मिथिं दावथिं अबेबा फुजा फाथालाव रायजो राजाफोरनिफ्राय माखासे डनेसन थिग दिनै मोनफ्रोमबो रायजो हुवानि अबेबा मिथिं दावथिङानो जा अबेबा खेल देमालिफ्रानो जा जिखुनु जाया माबा मोनसे प्रग्रामानो जा सरकारनो टेक्स होनायनि उनावसो प्रग्राम आसाम सरकारानो जुदि बेबायदि डिसिसनखौ लाबायबा बिटिसि बिटिआरआव गामोन समफोरनिफ्राय जानो थांगासिनो दं बर' रायजो राजाफोरनि गेजेराव अबेबा मिथिं दावथिङानो जा अबेबा प्रग्रामानो जा मोनफ्रोमबो सरकारनो टेक्स होनायनि उनावसो बे प्रग्रामखौ लानो हागोन आरो बे प्रग्रामाव बेसेबां होनो गोनां जागोन फिसाबाबो गिदिरबाबो दिनै मोननैसो माखासे एजेन्डाखौ लानानै मोननैसो रायजो हुवानि टेक्सखौ फोरमायनानै आरो लासै फिसा फिसौखौबो लालांखासिगोन रायजो राजाफ्रा एसे बुजिना नायदो आसाम सरकारानो डिसिसन लाबायबा आरो बिटिसि बिटिआरआव गामोन समफोरनिफ्राय जानो थांगासिनो एसे भिडिअनि फुटेजाव खोनासंलांदो জিলা আয়ুক্তৰ কাৰ্যালয়ত আগৰ পিছে লৈ থকা মাসুল ইয়াত কেইটামান নতুন সংযোজন হৈছিল আৰু এই সংযোজন কেইটা লৈ যদি কাৰোবাৰ কিবা আছে তাত সাংস্কৃতিক অনুষ্ঠান ৰাজনৈতিক অনুষ্ঠানৰ বাবে অনুমতি ল'বৰ বাবে আপুনি এতিয়া টেক্স দিব লাগিব অসম আৰক্ষীয়ে সেই জাননীখন মুকলি কৰিছে প্ৰথমতে আপোনালোকৰ স্ক্ৰীনত দেখুৱাব বিচাৰিছোঁ এটা এপ মুকলি কৰা হৈছে সেই বিশেষ এপটোত গৈ আপুনি অনলাইন যোগে সেইসমূহ আপুনি অনুমতিৰ বাবে এনঅ'চি লাভৰ বাবে আপুনি এপ্লাই কৰিব লাগিব প্ৰথমতে আপোনালোকক দেখুৱাইছোঁ সাংস্কৃতিক অনুষ্ঠানৰ বাবে অনুমতি ল'ব লাগিব আপুনি বিহু পাতিছে যিকোনো সাংস্কৃতিক অনুষ্ঠান পাতিছে তাৰ বাবে আপুনি অনুমতি ল'ব লাগিব তাৰ বাবে ইয়াত অনলাইনত এটা পৰ্টেল মুকলি কৰা হৈছে সেই পৰ্টেলটোত আপুনি ক্লিক কৰক ক্লিক কৰিলে আপোনাৰ এনেকুৱা এখন ইণ্টাৰফেচ ওলাব আপোনাৰ নাম দিব লাগিব আপুনি যি আপোনাৰ নামত যিখন এনঅ'চি আহিব সেই এনঅ'চিৰ বাবে আপোনাৰ নাম দিব লাগিব আপোনাৰ মোবাইল নম্বৰ অন্তৰ্ভুক্ত কৰিব লাগিব আপুনি এটা পাছপৰ্ট বনাব লাগিব যিটো আপোনাৰ পাছপৰ্ট মনত থাকে পৰৱৰ্তী সময়লৈকে পিছলৈকে সেই পাছপৰ্টটো আপুনি অন্তৰ্ভুক্ত কৰিব লাগিব আৰু সেই পাছপৰ্টটো আপুনি পুনৰবাৰ কনফাৰ্মৰ কাৰণে পাছপৰ্টটো নিশ্চিত কৰক আপুনি যদি এজন আৰক্ষী কৰ্মী হয় তেন্তে আপুনি হয় বা নহয় আপুনি অপশ্যনটো ক্লিক কৰিব লাগিব আপোনালোকে ভালকৈ দেখিছে হয়তো তাৰ পাছত আপুনি এটা অটিপি যাব আপোনাৰ মোবাইল নম্বৰটোত সেই অটিপিটো যেতিয়া প্ৰেৰণ কৰা হ'ব অটিপি লাভৰ পাছতে আপোনাৰ নামত এটা পঞ্জীয়ন নম্বৰ সৃষ্টি হ'ব সেই পঞ্জীয়ন নম্বৰটো আপোনাৰ মোবাইলৰ মেছেজৰ জৰিয়তে যাব বা ইমেইলৰ জৰিয়তে যাব সেই পঞ্জীয়ন নম্বৰটো ব্যৱহাৰ কৰি আপুনি আবেদন জনাব লাগিব অনুমতি বিচাৰি গতিকে এনেকুৱা ধৰণৰ কেইবাটাও অনুষ্ঠানৰ বাবে এতিয়া ইতিমধ্যে পৰ্টেলটো মুকলি কৰা হৈছে হয় আমি সেয়া আপোনালোকক দেখুৱাইছোঁ গতিকে এতিয়াৰ পৰা অসমত আপুনি কোনো কাম হয়তো বিনামূলীয়াকৈ কৰিব নোৱাৰিব বিহু পাতিলেও আপুনি পইচা দিব লাগিব সকলোতে পইচা দিব লাগিব আপোনালোকে একো অনুষ্ঠান আপোনালোকে বিনামূলীয়াকৈ এতিয়াৰ পৰা পাতিব নোৱাৰিব
আৰু ক'ত ক'ত কিমান টকা দিব লাগিব আমি ফুল প্লেট গ্ৰাফিক্সৰ জৰিয়তে পুনৰবাৰ আপোনালোকক দেখুৱাই গৈছোঁ সাংস্কৃতিক অনুষ্ঠান আপুনি বিনামূলীয়া নহয় বিহু কালচাৰেল প্ৰগ্ৰেম সকলোতে আপুনি এতিয়া টেক্স ভৰিব লাগিব সাংস্কৃতিক অনুষ্ঠান পাতিলে আপুনি 300 টকা টেক্স দিব লাগিব